ইঞ্চুৰেঞ্চৰ পৰা আপোনালোকে পাব গোটেইখিনি ক্ষতিগ্ৰস্ত ওপৰৰ পৰা দেখাই পায় সেইকাৰণে সেইটোও পাব আৰু কি কি কৰিব পাৰি মই গোটেইখিনি গুৱাহাটীত গৈ চিন্তা কৰি আপোনালোকক পাব কেঁচা ঘৰখিনিতো ভাগি গৈছে ভাগি গৈছে আমাৰ বিশেষকৈ আমাৰ এল পি স্কুলৰ যিটো ৰজনাঘাটৰ মানে মামতগাঁও স্কুলখন তাতে কেম্প হয় সদায় আমাৰ ছাৰ গৈছে বাৰু ছাৰক আমি ছাৰে হেৰি কৰিব আমাৰ টকা সেই স্কুলখনো যদি অকণমান ভাল কৰি দিয়ে আমাৰ মানে গোটেই পানী হৈ যায় ছাৰ চাপৰ হৈ গৈছে স্কুলখন আৰু আমাৰ দুদিন তাতে থাকিলে এতিয়া কিন্তু পানী যেন বহুত পানী হ'ব পানী হৈ যোৱাৰ কাৰণে কালি আৰু ছাৰ মাটি নাই স্কুলখনত পঢ়াব পৰাকৈ সেইকাৰণে আমি দুমহলীয়া যদি এটা হেৰি কৰি বনাব পাৰোঁ স্কুলখন ভাল এখনেই স্কুল ছাৰ বহুত কিমান মানুহ আছে এতিয়া তো 423 ঘৰে তাতে নপঢ়ে তাতে মানে 178 মানুহৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী 100%। আৰু এই ছাৰ আমি আৰু এটা অনুৰোধ ৰাখিছোঁ এই ছোৱালীজনী বিকলাংগ ছোৱালী জন্মৰ পৰা এওঁলোকে এটা চৰকাৰী ঘৰ বৰ্তমানলৈকে লাভ কৰা নাই গতিকে আপুনি যদি দয়া কৰে এই ছাৰ ক'ব কৈ পেলাই উপায়ুক্ত লিমিটেড আছে 25 years sir নেকান্দিবা কোৱা কথাটো কোৱা নেকান্দিবা অৰুণোদয় কাম আছে বহুকেইজন আহিব পৰা নাই ছাৰ আপোনালোকে এটা কাম কৰিব আমাৰ ভিডিঅ' তেওঁলোকে নামখিনি আপোনালোকৰ ল'ব আৰু অকণমান আমি তাৰ ঘৰ কি ক্ষতি হৈছে এটা এছেছমেণ্ট কৰি লওঁ আৰু যাক য'ত যেনেকৈ পাৰোঁ মই সহায় কৰিম আপোনালোকক কঠীয়াও দিয়াৰ ব্যৱস্থা কৰিম আৰু কৃষিমন্ত্ৰীক আপোনালোকৰ তাতে পঠাই দিম আৰু তেখেতে আপোনালোকৰ লগত কথা পাতি আপোনালোকক যি যি সুবিধা লাগে কৃষি পেকেজ হিচাপে সুবিধা যাৰ যাৰ ইঞ্চুৰেঞ্চ আছে আমাৰ যিখিনি চৰকাৰী ইঞ্চুৰেঞ্চৰ পৰা আপোনালোকে পাব গোটেইখিনি ক্ষতিগ্ৰস্ত ওপৰৰ পৰা দেখাই পায় সেইকাৰণে সেইটোও পাব আৰু কি কি কৰিব পাৰি মই গোটেইখিনি গুৱাহাটীত গৈ চিন্তা কৰি আপোনালোকক পাব ছাৰ আমাৰ গাঁওখনৰ ৰাস্তা পদূলি একদম